সাৱধান, এইবাৰ কৰোনা ভাইৰাছত ৰক্ষা নাই। এইখন অসম হয়, প্ৰতিবাদ হ'ব। হোলীৰ দিনা ছ'চিয়েল মিডিয়াত বহুভাৱে চৰ্চিত এটা ভিডিঅ'টো ক'ৰ কোনেও নাজানে, উৎসাহ কি কোনে গম নাপায়, কিন্তু ৰাইজে ভাল পাইছে, শ্বেয়াৰ কৰিছে। চাওক ভিডিঅ'টো। ভাল নাপাবই কিয়? প্ৰতিবাদৰ বাবে বিশ্বৰ ভিতৰতে জানো অসম বিখ্যাত নহয়? কোনটো বিষয়ক লৈ প্ৰতিবাদ নহয় অসমত? চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, বিৰোধীৰ বিৰুদ্ধে শাসন থকা মূল দলটোৰ প্ৰতিবাদ, শিক্ষকৰ প্ৰতিবাদ, চিকিৎসকৰ প্ৰতিবাদ, কেব চালকৰ প্ৰতিবাদ। মুঠতে অসমত প্ৰতিবাদ হ'বই। এইবাৰ কৰোণা সাৰি নগ'ল প্ৰতিবাদকাৰীৰ পৰা। বহুতে ৰসিকতা কৰিছে, এতিয়া কৰোণাই নিজেই কঁপিব। বিশ্ববাসীক আতংকিত কৰি ৰখা কৰোণা এতিয়া বোলে নিজেই আতংকিত। কাৰণ শ্লোগান উঠিছে, কৰোণা ভাইৰাছ গো বেক। News Desk Report, SSM Times.